নমস্কাৰ PM জ্ঞানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গমেই পাইছে যে অসম চৰকাৰে ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে যিটো নেকি কমন ৰিটেন এক্সাম অনুষ্ঠিত কৰিব তাৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে। এক্সামলৈ যিহেতু আৰু বেছি দিন নাই, চ' আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেয়াৰ হৈ যোৱা দৰকাৰ। যোৱাকালি আমি ভিডিঅ' এটাত ইয়াৰ চিলেবাছৰ ওপৰত আলোচনা কৰিছিলোঁ। আপোনালোকে যদি চোৱা নাই তেন্তে চাই ল'ব ভিডিঅ'টো। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব। জেনেৰেল নলেজৰ ক্ষেত্ৰত আমি ইণ্ডিয়ান হিষ্ট্ৰী জনাটো খুবেই প্ৰয়োজন, যিহেতু সকলো ধৰণৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ কম্পিটিটিভ এক্সামতেই জেনেৰেল নলেজৰ ক্ষেত্ৰত ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যন থাকেই। অলৰেডি আমাৰ চেনেলত ইণ্ডিয়ান হিষ্ট্ৰীৰ ফাৰ্ষ্ট পাৰ্টটো ভিডিঅ' দিয়া হৈছে আৰু আমি টপিকসমূহ MCQ বেছ নকৰি কনচেপ্ট ৱাইজ ডিছকাছ কৰিছোঁ, যিহেতু MCQ পঢ়িলে আমাৰ পিছত খেলি মেলি হোৱাৰ চান্স থাকে বা বেছি অপশ্যন দেখা পালে কোনটো হ'ব কোনটো নহ'ব আমাৰ কনফিউজ লাগি যায়। চ' আমি কনচেপ্ট ৱাইজ ডিছকাছ কৰিছোঁ। কনচেপ্ট ৱাইজ পঢ়ি গ'লে আমাৰ এক্সামত খেলি মেলি হোৱাৰ চান্স নাথাকে আৰু সেয়েহে আমি ভিডিঅ' বনাওঁতে কনচেপ্টৰ ওপৰত গুৰুত্ব দিছোঁ। ইণ্ডিয়ান হিষ্ট্ৰীক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰি: প্ৰাচীন ভাৰত, মধ্যযুগীয় ভাৰত আৰু আধুনিক ভাৰত। প্ৰাচীন ভাৰতৰ আমি সিন্ধু উপত্যকা সভ্যতা, বৈদিক সংস্কৃতি বা বৈদিক সভ্যতা, তাৰপিছত বৌদ্ধবাদ, জৈনবাদ, মৌৰ্য বংশ, গুপ্ত বংশ ইত্যাদিৰ বিষয়ে আমি চাব লাগিব। আৰু ইতিমধ্যে ইয়াৰে সিন্ধু উপত্যকা সভ্যতাৰ পাৰ্টটো ভিডিঅ' সহকাৰে আমাৰ চেনেলটোত দিয়া হৈছে। ভিডিঅ' ডিছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থোৱা আছে, আপোনালোকে চাই ল'ব। আৰু আজি আমি বৈদিক সভ্যতা বা বৈদিক সংস্কৃতিৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহক অলপো পলম নকৰি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰে পৰা প্ৰায় ৩৫০০ বছৰমান আগতে ভাৰতৰ উত্তৰ পশ্চিম দিশৰ পৰা কিছুমান পশুপালকৰ দল ভাৰত উপমহাদেশত সোমাইছিল। নতুনকৈ অহা এই লোকসকলে সিন্ধু নদীৰ উপত্যকাত থকা গাঁওবোৰৰ আশে পাশে বসতি আৰম্ভ কৰিছিল। এই লোকসকলে নিজকে আৰ্য অৰ্থাৎ শ্ৰেষ্ঠ বুলি পৰিচয় দিছিল। গতিকে বৈদিক সভ্যতা আৰ্যসকলক লৈয়েই সৃষ্টি হৈছিল। বৈদিক সংস্কৃতিয়ে কোনছোৱা সময়ক নিৰ্দেশ কৰে বাৰু? সেইটো হৈছে 1500ৰ পৰা 600 BC। আৰু এই সময়ছোৱা কিয় বৈদিক সংস্কৃতি বুলি কোৱা হয় জানেনে? আমাৰ যি 4খন বেদ আছে, কি ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ, এই 4খন বেদ আৰ্যসকলৰে অৱদান আৰু এই 4খন বেদৰ পৰাই সেই সময়ছোৱাক বৈদিক সংস্কৃতি বুলি অভিহিত কৰা হয়। আকৌ বৈদিক সংস্কৃতিৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰি: প্ৰাক-বৈদিক সময় আৰু শেহতীয়া বৈদিক সময়। প্ৰাক-বৈদিক সময় হৈছে 1500ৰ পৰা 1000 BC। আকৌ শেহতীয়া বৈদিক সময় হৈছে 1000ৰ পৰা 600 BC। নেক্সট আমি আৰ্যসকলনো ক'ৰ পৰা আহিছিল, নে আৰ্যসকল ভাৰতৰে স্থায়ী বাসিন্দা, আহকচোন সেই বিষয়ে অকণমান ডিছকাছ কৰোঁ। আৰ্যসকল ক'ৰ পৰা আহিছিল বা আৰ্যসকলৰ মূল বসতি স্থান ক'ত, সেই বিষয়ে পণ্ডিতসকলৰ মাজত মতবিৰোধ থকা দেখা যায়। বহুতো পণ্ডিতে অৰ্থাৎ বেলেগ বেলেগ পণ্ডিতে আৰ্যসকলৰ মূল বসতি স্থানক লৈ বেলেগ বেলেগ মন্তব্য পোষণ কৰে। ইয়াৰে ভিতৰত মেক্সমূলাৰ নামৰ এজন পণ্ডিতে আৰ্যসকলৰ মূল বসতি স্থান মধ্য এছিয়া বুলি দাবী কৰিছে। আকৌ দয়ানন্দ সৰস্বতীয়ে আৰ্যসকলক তিব্বতৰ অধিবাসী বুলি গণ্য কৰে। আকৌ ছাৰ উইলিয়াম জনছ নামৰ এজন পণ্ডিতে আৰ্যসকল মূলতঃ ইউৰোপৰ বাসিন্দা বুলি অভিহিত কৰে। আকৌ বাল গংগাধৰ তিলকে আৰ্যসকল মূলতঃ উত্তৰ মেৰুৰ বাসিন্দা বুলি গণ্য কৰে। আকৌ অবিনাশ চন্দ্ৰ নামৰ এজন পণ্ডিতে আৰ্যসকল সপ্তসিন্ধু এলেকাৰে বাসিন্দা বুলি অভিহিত কৰে। অৰ্থাৎ কিছুমান পণ্ডিতৰ মতে আৰ্যসকল ভাৰতৰ মাটিৰ স্থানীয় বাসিন্দা আৰু কিছুমান পণ্ডিতৰ মতে আৰ্যসকল প্ৰব্ৰজনকাৰী। ইয়াৰে ভিতৰত মেক্সমূলাৰে আৰ্যসকলৰ মূল স্থানৰ বিষয়ে যিটো মত পোষণ কৰিছে, অৰ্থাৎ তেওঁ আৰ্যসকল যি মধ্য এছিয়াৰ পৰা অহা বুলি গণ্য কৰিছিল, সেই মতবাদটোকে অধিক গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয়। অৰ্থাৎ আমি আৰ্যসকল মধ্য এছিয়াৰ পৰা অহা বুলি মানি ল'ব পাৰোঁ। আৰ্যসকল মধ্য এছিয়াৰ পৰা অহা সম্পৰ্কত আমি এক প্ৰমাণ পাওঁ, সেইটো হৈছে বগাস্কাই লিপি। বগাস্কাই লিপি হৈছে মধ্য এছিয়াৰ এখন লিপি, য'ত 4জন ভগৱানৰ উল্লেখ আছে আৰু সেই 4জন ভগৱান হৈছে ইন্দ্ৰ, বৰুণ, মিত্ৰ আৰু নৈষত্য। যিহেতু আৰ্যসকলেও এই 4জন ভগৱানক উপাসনা কৰিছিল,
গতিকে তেওঁলোক মধ্য এছিয়াৰ পৰা অহা বুলি নিশ্চিত কৰা হয়। সেয়েহে আৰ্যসকলৰ মূল বসতি স্থান সম্পৰ্কত মেক্স মুলাৰে আগবঢ়োৱা মতামতটোকে অধিক গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয়। নেক্সট আমি চাম আৰ্যসকলে ভাৰতবৰ্ষত আহি ক'ত বসতি স্থাপন কৰিছিল। আৰ্যসকলে প্ৰথমে পঞ্জাৱৰ সীমান্তৱৰ্তী প্ৰদেশত বাস কৰিছিল, যাক সপ্ত সিন্ধু বোলা হৈছিল, আৰু সপ্ত সিন্ধু হৈছে 7খন ডাঙৰ নদীৰ এলেকা। নেক্সট আমি চাম বৈদিক সাহিত্যৰ বিষয়ে। বৈদিক সাহিত্য হৈছে 4 প্ৰকাৰৰ সাহিত্যিক গ্ৰন্থৰ উপাদান বা সমাহাৰ, আৰু সেই 4 প্ৰকাৰৰ গ্ৰন্থ হৈছে বেদ বা সংহিতা, ব্ৰাহ্মণ্যক, আৰণ্যক আৰু উপনিষদ। বেদৰ বিষয়ে যদি আমি অলপ বহুলভাৱে চাবলৈ যাওঁ তেন্তে বেদ হৈছে 4খন: ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। প্ৰথম 3খন বেদক একেলগে বেদাত্ৰয়ী বোলা হয়। মনত ৰাখিব, এই প্ৰথম 3খন বেদে ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক বুজাইছে। গতিকে ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক একেলগে বেদাত্ৰয়ী বোলা হয়। আপোনালোকক আটাইকেইখন বেদৰে অপশ্যন দি সুধিব পাৰে যে ইয়াৰে কোনখন বেদাত্ৰয়ীৰ অন্তৰ্ভুক্ত নহয়, তেতিয়া উত্তৰটো হ'ব অথৰ্ববেদ। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট আমি আটাইকেইখন বেদৰ বিষয়ে অকণমান থুলমূলকৈ জানি ল'ম। প্ৰথমে আমি ঋগ্বেদৰ বিষয়ে অকণমান জানি ল'ম। আৰ্যসকল পাঞ্জাৱত থকা সময়ছোৱাতে ঋগ্বেদ ৰচিত হৈছিল বুলি কোৱা হয়। ঋগ্বেদতে গায়ত্ৰী মন্ত্ৰৰ বিষয়ে উল্লেখ আছে। মনত ৰাখিব, আপোনালোকক এই বিষয়ে কুৱেশ্যন সুধিব পাৰে যে গায়ত্ৰী মন্ত্ৰ কোনখন বেদত উল্লেখ আছে, তেন্তে উত্তৰটো হ'ব ঋগ্বেদ। ঋগ্বেদ হৈছে বিশ্বৰ প্ৰাচীনতম পুথি, সেয়েহে ইয়াক মানৱ জাতিৰ প্ৰথম প্ৰমাণপত্ৰ বুলিও অভিহিত কৰা হয়। ঋগ্বেদক মানৱ জাতিৰ প্ৰথম প্ৰমাণপত্ৰ বুলি কোৱা হয়। মনত ৰাখিব আপোনালোকে। ঋগ্বেদক 10টা মণ্ডলত ভাগ কৰা হৈছে। এই 10টা মণ্ডলতে 4টা বৰ্ণৰ কথা উল্লেখ আছে, আৰু এই 4টা বৰ্ণ হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এইখিনিতে মন কৰিবলগীয়া বিষয়টো হ'ল যে সেই সময়ছোৱাত, অৰ্থাৎ বৈদিক সময়ছোৱাত জীৱিকা অনুসৰি মানুহৰ বৰ্ণ নিৰ্ধাৰিত হৈছিল। নেক্সট আমি সামবেদৰ বিষয়ে যদি অকণমান চাওঁ তেন্তে সামবেদে ভাৰতীয় সংগীতৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। নেক্সট আমি যজুৰ্বেদৰ বিষয়ে যদি অকণমান চাওঁ তেন্তে যজুৰ্বেদ হৈছে বলিদানৰ বা ত্যাগৰ প্ৰাৰ্থনাৰ গ্ৰন্থ। যজুৰ্বেদত পৰম্পৰা বা নীতি নিয়মৰ বিষয়ে উল্লেখ আছে। যজুৰ্বেদক 2টা ভাগত ভাগ কৰা হয়: কৃষ্ণ যজুৰ্বেদ আৰু শুক্ল যজুৰ্বেদ। প্ৰথম 2খন বেদত অৰ্থাৎ ঋগ্বেদ আৰু সামবেদত কেৱল পদ্য থকাৰ বিপৰীতে যজুৰ্বেদ পদ্য আৰু গদ্য দুয়োটাৰে সমষ্টি। নেক্সট আমি অথৰ্ববেদৰ বিষয়ে যদি অকণমান চাওঁ তেন্তে অথৰ্ববেদ হৈছে যাদুকৰী সূত্ৰৰ গ্ৰন্থ। এইখন হৈছে অন্তিমখন বেদ য'ত অশুভ শক্তি আৰু বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে আকৰ্ষণীমূলক বিদ্যা আৰু মন্ত্ৰ সন্নিৱিষ্ট আছে। দীৰ্ঘ সময়ৰ বাবে এইখন গ্ৰন্থক বেদৰ শাৰীত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। অথৰ্ববেদক নতুনকৈহে বেদৰ শাৰীত অন্তৰ্ভুক্ত কৰা হৈছে, সেয়েহে অথৰ্ববেদ বেদাত্ৰয়ীৰ অন্তৰ্ভুক্ত নহয়। বা প্ৰথম 3খন বেদ অৰ্থাৎ ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক একেলগে বেদাত্ৰয়ী বুলি অভিহিত কৰা হয়। বৈদিক সাহিত্যৰ ক্ষেত্ৰত 2য় প্ৰকাৰৰ গ্ৰন্থ হৈছে ব্ৰাহ্মণ্যক। ব্ৰাহ্মণ্যকে বেদৰ ভজনসমূহ বৰ্ণনা কৰে। অৰ্থাৎ বেদত যিবিলাক নেকি ভজন বা পদ্যৰ বিষয়ে উল্লেখ আছে সেইসমূহৰ বিষয়ে ব্ৰাহ্মণ্যত বিস্তৃতভাৱে বৰ্ণনা কৰা আছে। ব্ৰহ্মৰ অৰ্থ হৈছে ত্যাগ। ব্ৰাহ্মণ্যকত বিভিন্ন ত্যাগ আৰু ৰীতি নীতি সম্পৰ্কে ব্যাখ্যাসহ আলোচনা কৰা আছে। নেক্সট বৈদিক সাহিত্যৰ ক্ষেত্ৰত 3য় প্ৰকাৰৰ গ্ৰন্থ হৈছে আৰণ্যক। আৰণ্যকৰ অৰ্থ হৈছে অৰণ্য বা জংঘল। অৰণ্যৰ লিখনিসমূহক আৰণ্যক বোলা হয় কাৰণ এইসমূহ বিশেষকৈ সংগীবিহীনসকলৰ বাবে আৰু জংঘলত বাস কৰা সকলৰ বাবে লিখা হৈছিল। নেক্সট বৈদিক সাহিত্যৰ ক্ষেত্ৰত 4ৰ্থ প্ৰকাৰৰ গ্ৰন্থ হৈছে উপনিষদ। উপনিষদ হৈছে দৰ্শনমূলক লিখনি। সাধাৰণতে উপনিষদক বেদান্ত বুলি কোৱা হয় আৰু উপনিষদসমূহ বেদৰ সমাপ্তিৰ দিশে গতি কৰে। উপনিষদ মুঠতে 18খন আছে। এই 18খন উপনিষদৰ ভিতৰত আটাইতকৈ প্ৰাচীনতম উপনিষদ হৈছে বৃহদাৰণ্যক। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আকৌ বৈদিক সাহিত্যৰ ক্ষেত্ৰত আমি আন 2খন মহাকাব্যৰ
কথা উল্লেখ কৰিব পাৰোঁ আৰু সেই মহাকাব্য দুখন হৈছে ৰামায়ণ আৰু মহাভাৰত। ৰামায়ণৰ বিষয়ে যদি আমি অকণমান চাওঁ তেন্তে ৰামায়ণ হৈছে বাল্মীকিৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। ৰামায়ণক আদিকাব্য বুলিও কোৱা হয় কাৰণ ৰামায়ণ হৈছে পৃথিৱীৰ প্ৰাচীনতম মহাকাব্য। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আপোনালোকক কুৱেশ্যন সুধিব পাৰে যে আদিকাব্য বুলি কোনখন গ্ৰন্থক জনা যায়। ৰামায়ণত 7টা কাণ্ড বা খণ্ড আছে। প্ৰথম আৰু সপ্তম কাণ্ড হৈছে ৰামায়ণৰ শেহতীয়া সংযোজন, অৰ্থাৎ নতুনকৈ ৰামায়ণত প্ৰথম আৰু সপ্তম কাণ্ড সন্নিৱিষ্ট কৰা হৈছে। আকৌ মহাভাৰতৰ বিষয়ে যদি আমি অকণমান চাওঁ তেন্তে মহাভাৰত হৈছে ঋষি ব্যাসৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ আৰু মহাভাৰত পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য। এইখিনিতে মন কৰিবলগীয়া বিষয়টো হ'ল যে ৰামায়ণ হৈছে প্ৰাচীনতম মহাকাব্য আৰু মহাভাৰত হৈছে দীৰ্ঘতম মহাকাব্য, অৰ্থাৎ ৰামায়ণ হৈছে আটাইতকৈ পুৰণি মহাকাব্য আৰু মহাভাৰত হৈছে আটাইতকৈ দীঘল মহাকাব্য। মহাভাৰতত 1,00,000 শ্লোক আছে যিবোৰ পদ্যৰূপী আৰু এই শ্লোকসমূহক 14টা পাৰ্বণত ভাগ কৰা হৈছে। এই পাৰ্বণসমূহৰ ভিতৰত শক্তি পাৰ্বণ হৈছে আটাইতকৈ দীৰ্ঘতম পাৰ্বণ। বৈদিক সাহিত্যৰ ক্ষেত্ৰত আমি পুৰাণৰ কথা উল্লেখ কৰিব পাৰোঁ। পুৰাণৰ অৰ্থ হৈছে পুৰণি। 18খন জনপ্ৰিয় পুৰাণৰ বিষয়ে আমি উল্লেখ পাওঁ আৰু মৎস্য পুৰাণ হৈছে প্ৰাচীনতম পুৰাণ, অৰ্থাৎ মৎস্য পুৰাণখন হৈছে আটাইতকৈ পুৰণি পুৰাণ। নেক্সট আমি প্ৰাক বৈদিক সময় আৰু শেহতীয়া বৈদিক সময়ৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অকণমান ডিছকাছ কৰিম। এই দুই সময়ৰ মাজত অকণমান পাৰ্থক্য আছে, সেয়েহে ইয়াক অৰ্থাৎ বৈদিক সময়ছোৱাক প্ৰাক বৈদিক আৰু শেহতীয়া বৈদিক হিচাপে ভাগ কৰা হয়। তেনেহ'লে আহকচোন এই বিষয়ে অলপমান আলোচনা কৰোঁ। প্ৰথমে আমি প্ৰাক বৈদিক সময়ছোৱাৰ বৈশিষ্ট্যৰ বিষয়ে অকণমান আলোচনা কৰিম। প্ৰাক বৈদিক সময়ছোৱাই 1500ৰ পৰা 1000 BC সময়ছোৱাক বুজায়। প্ৰাক বৈদিক সময়ছোৱাত ঋগ্বেদে আছিল একমাত্ৰ জ্ঞানৰ উৎস, অৰ্থাৎ সেই সময়ছোৱাত অকল ঋগ্বেদৰ পৰাই মানুহে জ্ঞান লাভ কৰিছিল। আৰু প্ৰাক বৈদিক সময়ছোৱাত আৰ্যসকল সপ্ত সিন্ধু এলেকাতে সীমাবদ্ধ আছিল, অৰ্থাৎ প্ৰাক বৈদিক সময়ছোৱাত আৰ্যসকল কেৱল সপ্ত সিন্ধু এলেকাতে বসবাস কৰিছিল। প্ৰাক বৈদিক সমাজ 4টা বৰ্ণৰে সংগঠিত হৈছিল। এই শ্ৰেণীবিভাজন বৃত্তিৰ ওপৰত, অৰ্থাৎ ব্যক্তিৰ জীৱিকাৰ ওপৰত আধাৰিত আছিল। এই বিষয়ে আগতেও এবাৰ কোৱা হৈছে। আৰু সেই 4টা বৰ্ণ হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। শিক্ষক আৰু পুৰোহিতসকল ব্ৰাহ্মণ বৰ্ণৰ অন্তৰ্গত আছিল। শাসক আৰু প্ৰশাসকসকল ক্ষত্ৰিয় বৰ্ণৰ অন্তৰ্গত আছিল। খেতিয়ক আৰু ব্যৱসায়ীসকল বৈশ্য বৰ্ণৰ অন্তৰ্গত আছিল আৰু অৱশেষত শ্ৰমিক আৰু শিল্পীসকল শূদ্ৰ বৰ্ণৰ অন্তৰ্গত আছিল। অৰ্থাৎ এই বৰ্ণ বংশগতভাৱে হোৱা নাছিল, একেটা পৰিয়ালতে বহু ধৰণৰ বৰ্ণ দেখা গৈছিল। অৰ্থাৎ যদিহে কোনো এটা পৰিয়ালৰ পিতৃ যদি শিক্ষক আছিল তেন্তে তেওঁ ব্ৰাহ্মণ বৰ্ণৰ অন্তৰ্গত আছিল আৰু যদিহে তেওঁৰ পুত্ৰ এজন গায়ক আছিল তেন্তে তেওঁ শূদ্ৰ বৰ্ণৰ অন্তৰ্গত আছিল। প্ৰাক বৈদিক সময়ছোৱাত বাল্য বিবাহ প্ৰচলিত নাছিল। প্ৰাক বৈদিক সময়ছোৱাত গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী সামগ্ৰী যেনে দৈ, ঘি, মাখন আদি খাদ্য তালিকাৰ প্ৰধান অংশ আছিল। প্ৰাক বৈদিক সময়ছোৱাত গৰুক মূল্যৱান সম্পদ ৰূপে গণ্য কৰা গৈছিল। গৰু হত্যাক এক অপৰাধ বুলি গণ্য কৰা হৈছিল আৰু অপৰাধীক শাস্তি আৰু জৰিমনা বিহাৰ ব্যৱস্থাও কৰা আছিল। ধৰ্মৰ ক্ষেত্ৰত প্ৰাক বৈদিক সময়ছোৱাত ইন্দ্ৰক প্ৰধান ভগৱান ৰূপে আৰু অগ্নি দেৱতাক দ্বিতীয় প্ৰধান ভগৱান ৰূপে গণ্য কৰা হৈছিল। প্ৰাক বৈদিক সময়ছোৱাত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মুদ্ৰাৰ প্ৰচলন নাছিল। নেক্সট আমি শেহতীয়া বৈদিক কালৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে অলপ আলোচনা কৰিম। শেহতীয়া বৈদিক কালত আৰ্যসকলৰ বসতি স্থান সপ্ত সিন্ধু এলেকাতে সীমাবদ্ধ হোৱা নাছিল। শেহতীয়া বৈদিক কালছোৱাত আৰ্যসকলে গোটেই উত্তৰ ভাৰত অধিগৃহীত কৰিছিল। লগতে সংস্কৃতিৰ কেন্দ্ৰবিন্দু সৰস্বতীৰ পৰা গংগালৈও তেওঁলোকৰ বসতি স্থানৰ সম্প্ৰসাৰণ ঘটিছিল। শেহতীয়া বৈদিক কালৰ সমাজ ব্যৱস্থাটো প্ৰাক বৈদিক কালৰ দৰেই 4 বৰ্ণৰ ব্যৱস্থা আছিল। শেহতীয়া বৈদিক কালৰ সময়ছোৱাত মহিলাৰ স্থিতি অৱদমিত হৈছিল। বিভিন্ন ধৰণৰ কাৰ্যক্ষেত্ৰত মহিলাৰ স্থান নিষিদ্ধ আছিল। আকৌ ধৰ্মৰ ক্ষেত্ৰত প্ৰাক বৈদিক সময়ছোৱাত ইন্দ্ৰক প্ৰধান ভগৱান ৰূপে গণ্য কৰাৰ পৰিৱৰ্তে শেহতীয়া বৈদিক সময়ছোৱাত প্ৰজাপতি অৰ্থাৎ ব্ৰহ্মাক প্ৰধান ভগৱান ৰূপে গণ্য কৰা হৈছিল। দ্বিতীয়তে ভগৱান শ্ৰী বিষ্ণু আৰু তৃতীয়তে ৰুদ্ৰ অৰ্থাৎ শিৱক স্থান দিয়া হৈছিল।
গতিকে আজিৰ ভিডিঅ'টিত আমি বৈদিক সংস্কৃতিৰ বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰিলোঁ। পৰৱৰ্তী পাৰ্টত আমি বৈদিক সংস্কৃতিৰ পিছত উত্থান হোৱা বৌদ্ধ আৰু জৈন মতবাদৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ নটিফিকেশ্যন পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। Always be positive and stay healthy, and at last thanks for watching the video.